আজি আমি 5 জনীয়ে ধান দাই আছোঁ। তাৰপৰা এতিয়া ভাত খাবলৈ বহিছোঁ। এনেকৈ গোটেইকেইজনীয়ে ঘৰৰ পৰা ভাত লৈ আহে, মকা মিলা কৰি ইজনীয়ে সিজনীক দিয়ে, সিজনীয়ে সিজনীক দিয়ে। আইটেম বহুত হৈ যায়। চক কেনেকৈ খাইছে। লাই শাকৰ পাত চাটনি কৰি লৈছে, চব্জি ঔটেঙা আৰু তিতাকেৰেলা পোৰা, কবি বইল, খুব ধুনীয়া খাইছে। খালি বেচেৰীকেইজনী ধান কাটোতে ক'লা পৰি গৈছে। সেইকাৰণে কৈছে যে আমাৰ মুখখন নেদেখুৱাব। হ'লেও মোৰ মুখখন দেখাব মন আছিলে বাৰু। বৰ চোকা দাৱনী, খুব দাব পাৰে। অকণমান চাই দিয়া আৰু চাই দিয়াচোন। একো নাই, কালাৰটোৰ লগত কথা নাই নহয়। উমনি চাই দে। সিহঁতি খাই থাকোঁতে কেনিও নাচায়, সিহঁতি তললৈ মুখ কৰি খাই থাকে। আপোনালোকৰ ধান কাটিবলৈ আছে যদি মাতি দিব ন, খৰকৈ দাব পাৰে। যোগাযোগ কৰিব দাৱনী লাগে যদি। আজি ইমানখিনি দোৱা হ'ল, এইখিনি আৰু আছে বাৰু, এইখিনি আছে দাবলৈ। এতিয়া খোৱা, ভালকৈ খাই লোৱা, পেটটো ভালকৈ ভৰাই লোৱা। খানা ডবলকৈ খায়, তেতিয়াহে কাচি মাৰিব পাৰিব ন। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, লাইক কৰিব, কমেণ্টছ কৰিব। অকল কাম কৰা মানুহে দেখুৱাম, আমি বেলেগ নেদেখুৱাওঁ।